নমস্কাৰ মই আজি হৈছে 17 অক্টোবৰ শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা। পৰৱৰ্তী খবৰটো হৈছে কাৰাগাৰ কেতিয়াও ৰাজআতিথ্যৰ স্থান নহয়, টকা খৰচ কৰি হোটেল বনোৱা নাই, জেল বনাইছো এচি দূৰৰে কথা এখন বিছনাও নাই বাক্সা কাৰাগাৰত, কোনো 5 ষ্টাৰ হোটেলৰ সুবিধা নাই জেলত, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো যে জুবিন গাৰ্গৰ তদন্তক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। অভিযোগনামাত ভয়ংকৰ তথ্য পোহৰলৈ আহিব, অভিযোগনামাৰ তথ্য মানি লওঁতে সময় লাগিব অসমীয়াৰ। নৱেম্বৰৰ শেষত দাখিল হ'ব জুবিনৰ গোচৰৰ অভিযোগনামা, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 5 অভিযুক্তক বাক্সা জেললৈ প্ৰেৰণক লৈ মুখ্যমন্ত্ৰী চিজিএম আদালতে গুৱাহাটীৰ জেলত নাৰাখিবলৈ কৈছিল। আমি গুৱাহাটীৰ সমীপৰ 6-7খন জেলত জনাই ৰাখিছিলো, অন্তিম মুহূৰ্তত বাক্সা জেললৈ 5 অভিযুক্তক পঠিওৱা হ'ল, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বাক্সাৰ জেলত ভালদৰে বিদ্যুৎ সংযোগ নাই, কল্ড ড্ৰিংকছ খাইছিল কৰ্তব্যৰত আৰক্ষীয়ে, ৰাজআতিথ্য দিয়া নাই 5 অভিযুক্তক, নিৰাপত্তাৰ বাবেহে বাক্সালৈ নিয়া হৈছে অভিযুক্তক। পৰৱৰ্তী খবৰটো হৈছে বাক্সাৰ হিংসাত্মক ঘটনাৰ আঁৰত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক প্ৰশাসনে চিনাক্ত কৰিছে। নুৰুল আলম মুদুলিবাৰী, ABMSCৰ মফিদুল ইছলাম, ABMSCৰ মুস্তাফা আহমেদ, দীঘলটঙাৰ শিৱজন আলী, দীঘলটঙাৰ শহীদুল দ্বীপভূটাৰ অখেলা মিয়া, ৰামিজ আলী আছিক, প্ৰাক্তন আছুৰ হৰে কৃষ্ণ পাঠক, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ সমাধিৰ স্থায়ী নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰে গঠন কৰিছে অনুমোদন কমিটি, গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, শ্যামন্ত গৌতম, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, পুলক বেনাৰ্জী, পাৰ্থ সাৰথী মহন্ত, বীৰেন সিংহ, তৰালী শৰ্মা, সুদৰ্শন ঠাকুৰ আহ্বায়ক। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালতে গঠনৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয়, চৰকাৰে এজন বিশেষ চৰকাৰী অধিবক্তা জুবিনৰ গোচৰৰ বাবে নিযুক্ত কৰিব। এইজন চৰকাৰী অধিবক্তাই কেৱল জুবিনৰ গোচৰৰ দায়িত্ব ল'ব। পৰৱৰ্তী খবৰটো হৈছে নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথমতে দাখিল হ'ব জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ 55ৰ পৰা 58% বৃদ্ধি, 3% বাঢ়িল কৰ্মচাৰীৰ মৰগীয়া বানচ, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়লৈ সুখবৰ, 50খন MBBS আসনত অনুমোদন জনাইছে কেন্দ্ৰই। 2025-26 শিক্ষাবৰ্ষৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ আসন বৃদ্ধি, মুঠ আসনৰ সংখ্যা 100লৈ বৃদ্ধি পালে। মহাবিদ্যালয়খনত ৰাজ্যত এতিয়া মুঠ MBBS আসন 1825খনলৈ বৃদ্ধি। পৰৱৰ্তী খবৰটো হৈছে গুজৰাটৰ ৰাজনীতিত পট পৰিৱৰ্তন, গুজৰাটত মুখ্যমন্ত্ৰীৰ বাদে আন সকলো মন্ত্ৰীৰ পদত্যাগ। গুজৰাট চৰকাৰৰ 16গৰাকী মন্ত্ৰীৰ সমূহীয়া পদত্যাগৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে মিলিত হৈছিল বৈঠকত। কাইলৈ গঠন হ'ব নতুন মন্ত্ৰী পৰিষদ। পৰৱৰ্তী খবৰটো হৈছে বিহাৰ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিছে ষ্টাৰ কেম্পেইনাৰ তালিকা। ষ্টাৰ কেম্পেইনাৰ তালিকাত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।